ইউটিউব ফেমিলি এনেকৈ আমাৰ জেঠীমাহঁত আৰু বাইদেউহঁত যাব ওলাল আৰু দুপৰীয়া আহাৰটো এনেকৈ গোটেইবিলাকে লগে এসাঁজ খালোঁ। এয়া আলহী মানে আমাৰ জেঠী হয়, বাইদেউ হয়, মই এনে গোটেইবিলাকে ধুনীয়াকৈ দুপৰীয়া খানাটো ৰেডি কৰিলোঁ। এয়া হৈছে মাছৰ ফ্ৰাই, এইটো হৈছে গাহৰি মাংস, এইটো হৈছে উৰহি ভাজা, এইটো হৈছে দাইল। ৱেলকাম বেক টু মাই ইউটিউব চেনেল ট্ৰেভেলৰ আলোচনা দেৱী। এয়া হৈছে আধা কেজিমান ধুনীয়াকৈ কাটা মাছ, এয়া হৈছে সৰু মটৰ মাহ উৰহি, ধুনীয়াকৈ আলুতে ফ্ৰাই কৰিম। এয়া হৈছে গাহৰি মাংস। তো আজি ব্লগটো মই খানাৰ দৰে আৰম্ভ কৰিলোঁ। ধুনীয়াকৈ সৰু সৰুকৈ কাটি চাফা কৰি ল'লোঁ। এয়া হৈছে উৰহি, এতিয়া মই পিঁয়াজ আৰু জলকীয়া কাটি ধুনীয়াকৈ ফ্ৰাই কৰিলোঁ। এতিয়া মই ধুই পেলাই উৰহিখিনি ধুনীয়াকৈ তৰিয়াই ল'লোঁ পানীৰ পৰা। আলুটো অলপ মই ফ্ৰাই কৰি লৈছোঁ। এতিয়া মই উৰহিখিনি দি দিলোঁ। এয়া বাহিৰতে মোৰ মানুহজনে গাহৰি মাংসটো বনাই আছে। এয়া পিঁয়াজ জলকীয়াখিনি ফ্ৰাই কৰিছোঁ। সেইদিনাখন কালি পুৰা ঠাণ্ডা আছিলে, সেইকাৰণে আমাৰ মানুহজনে জোতা মোজা পিন্ধি আছিলে, সলাই আনিছিলে। এতিয়া ফ্ৰাই হোৱাৰ পিছত মাংসখিনি দি দিছে। এয়া মই এইপিনে উৰহি ফ্ৰাই কৰি আছোঁ, মানে লাবৰা বনাইছোঁ। এইটো হৈছে স্পেচিয়েলি সৰিয়হেদি মই আজি মাছৰ ৰেচিপি এটা ৰেডি কৰিলোঁ। পিঁয়াজ গাহৰি মাংসটো ধুনীয়াকৈ আদা, নহৰু, পিঁয়াজ চব দি ৰেডি কৰি এতিয়া নিমখ আৰু হালধি দি দিলে। এইটো মোৰ ভাজিটো ৰেডি হৈ গৈছে, প্ৰায় ভাজা। এইয়া গাহৰি মাংস ৰেডি হৈ গৈছে, প্ৰায় হৈছে বুলি ক'ব পাৰি। এতিয়া অলপমান পানী দি তো এনেকুৱা বনাব। আলহী ওপৰতে আকৌ আলহী আহিলে, আমাৰ ওচৰৰে আইতা দুজনী আহিছিলে আমাৰ ঘৰত। এই দুজনী আইতা ভাজিখিনি নামাই লৈ মই ধুনীয়াকৈ গুড়া মানে বৰা চাউলৰ দি গুড়া বনোৱা সান্দহ ধুনীয়াকৈ লাল চাহ দি মই দুইজনী আইতাকে দি দিলোঁ। চচটো বৰ লেতেৰা আছিলে দেই, জুইতে বনাইছিলোঁ, লাজ নিদিব। এনেকৈ মই আইতাজনীক চাহ দি দিলোঁ, চাহ গুড়া। এয়া মাংসটো অলপমান পানী দি প্ৰায় পানীখিনি ৰাখি নিদিওঁ, ধুনীয়া গোটা কৰি দিম। এয়া গাহৰি ফেভৰেট হয়, কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আজি ৰেচিপিটো এয়া মই ধুনীয়াকৈ তিয়াই দিছিলোঁ সৰিয়হখিনি আৰু আলু দুটা ধুনীয়াকৈ মই গুড়া কৰি ল'ম আৰু বিলাহী দুটা ধুনীয়াকৈ বটাত গুড়া কৰি ল'ম। এতিয়া মই মাছটো ফ্ৰাই কৰিলোঁ। মাছটো ফ্ৰাই কৰাতে চাৰিওফালে পুৰা তেল ছিটিকি গৈছিলে, সেইকাৰণে এনেকুৱা ক'লা ক'লা দাগ হৈ গৈছে। দুখীয়া বুলি নাহাঁহিব দেই ফ্ৰেণ্ডছ। মোৰ চেনেলটো আগুৱাই যাত আপোনালোকে প্লিজ হেল্প কৰিব, সহায় কৰিব, মোৰ ভিডিঅ'বোৰ চাব, কেনেকুৱা লাগে। যদি ভাল লাগে লাইক কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু আপোনালোকৰ ফ্ৰেণ্ডবিলাকক মোৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব আৰু ফেচবুকত থাকিলে মোৰ ফেচবুক পেজটো ফ'ল' কৰিব ফ্ৰেণ্ডছ। তো মাছটো ফ্ৰাই কৰি হৈ গ'ল মোৰ। এতিয়া মই মাছ ভজা তেলখিনিতে ধুনীয়াকৈ মাছৰ জোল সৰিয়হ দি বিলাহী দি এনেকৈ এই আলুটো মই গুড়া কৰি ল'লোঁ। এয়া হৈছে সৰিয়হখিনি, এয়া পিঁয়াজ এটা কাটিলোঁ, এয়া আদা নহৰু। তো মই তেলখিনিতে মই পিঁয়াজখিনি দি দিলোঁ।
এতিয়া মই আলুখিনি দি দিছোঁ, আলুখিনি যেতিয়া গুড়া কৰি থৈ দিছিলোঁ তেতিয়ালৈ আলুখিনি এটা কালাৰ নাহিব, তেতিয়ালৈ ধুনীয়াকৈ আলুখিনি ফ্ৰাই কৰি থাকিম। আলু ফ্ৰাই হৈ যোৱাত মই বিলাহীখিনি দি দিলোঁ, বিলাহীখিনি ধুনীয়াকৈ গলাই ল'ম মই। প্ৰায় আলু বিলাহীখিনি পিঁয়াজখিনি মিহলি গৈছে তেলৰ সৈতে ধুনীয়াকৈ। এতিয়া মই পানী দি দিলোঁ, গৰম পানী দিছিলোঁ, এতিয়া সোনকালেই হ'ব। এতিয়া মই মাছখিনি দি দিলোঁ গোটেই। এতিয়া ধুনীয়াকৈ উতলি আছে, এইখিনি জুই দিছোঁ, পূৰা জুই দিছোঁ। এতিয়া মই ইয়াত লাষ্টত ফিনিচিঙত মই সৰিয়হখিনি পানী গৰম পানী মিলাই মই দি দিছোঁ তাতে। সুন্দৰকৈ এতিয়া সৰিয়হ, বগা সৰিয়হৰ কাটা মাছৰ এটি ধুনীয়া লাগিছে, বিষ হৈ গ'ল। এতিয়া মই ইয়াতে এইটো গৰম মছলা দিছোঁ, পেকেট মছলা ব্যৱহাৰ কৰিলোঁ। এইটো হৈছে জিৰা, বেছি নাই প্ৰায় অলপ অলপ দিছোঁ। এইটো হৈছে জালৰ গুড়া, ধুনীয়াকৈ মই মিলাই দিলোঁ মছলাখিনি। তো এনেকৈ মোৰ মাছৰ ৰেচিপি ৰেডি হৈ গ'ল। এয়া মাছৰ জোল ৰেচিপি হৈ গ'ল। এইটো মাংসটো এতিয়া মই ধুনীয়াকৈ এইজনী মই জেঠীমা যিয়ে হয় মানে মোৰ বাইদেউ ধুনীয়াকৈ ভাত সাজি আছে। এয়া আমাৰ জেঠীমা হয়। এতিয়া ধুনীয়াকৈ আমি গোটেইকেইজনে লগ লাগি দুপৰীয়া আহাৰটো ৰেডি কৰিলোঁ, সেনেকৈ সাজিলোঁ। এইটো হৈছে ভাজাটো, উৰহি ভাজা। কোনে খাই ভাল পায় কমেণ্ট কৰি জনাবচোন। এতিয়া মই দালিটো ধুনীয়াকৈ বাটিয়ে বাটিয়ে সজালোঁ। এই হৈছে মাছৰ জোল, তো সৰিয়হ দি বনাইছিলোঁ যে সেইটো। তো গোটেইকেইটাৰ ভিতৰত কোনটো আপোনালোকৰ বেছি প্ৰিয় হয় তো কমেণ্ট বক্সত কমেণ্ট কৰিব নাপাহৰিব। আৰু মোৰ ভিডিঅ'টো কেনেকুৱা লাগিছে সেইটো কমেণ্ট বক্সত জনাব। বাইৰে ধুনীয়াকৈ গাহৰি মাংস মিলাই মানে দি আছে আৰু গোটেইবিলাকে বাতিত সজাই সজাই।
তো এনেকৈ আমাৰ আলহী আজি আমাৰ শাহু মা মানে বাঘ হয় বায়েক আৰু এনেকৈ আমাৰ জেঠী মা আৰু বাইদেউহঁত মানুহজন এনেকৈ গোটেইবিলাকে লগ লাগি এসাঁজ খালোঁ দুপৰীয়া। এয়া মাছৰ জোলটো আছে, এইটো হৈছে গাহৰি মাংস। তো এতিয়া খাই বহিলোঁ। খাই থাকোঁতে মোৰ ল'ৰাজন উঠি গ'ল, মোৰ এতিয়া পঢ়া বাইদেউ দিলে সিহঁতক আপোনালোকক কেঁচাই থাকক আৰু আমি খাই আছোঁ। ল'ৰাজন ধুনীয়াকৈ শুই উঠিলে, এতিয়া মই তাকো ধুনীয়াকৈ ভাত খুৱাই দিওঁ। তো খাই বহিলোঁ। এনেকৈ ঘৰত যাব ওলালে বাইদেউ। এই আমাৰ ওচৰৰে বাইদেউ হয়, এইটো কাৰে বাজি আছে। এই আমাৰ জেঠীমা, এয়া আমাৰ বাইদেউ শাহুৱে। তো গোটেইবিলাকে